বাপ্পারে ভাই বেলেগ গান মারছা এ ফালি দি যায় ঘন্টা কো ঠিকলে একলাখান গান ভাই মই সৰু বৰা জানি সৰু বৰা মই একলা প্ৰতিভা আছে মাৰ পেটতে মই গান গিয়েছো মই যেতিয়া 2 বছৰ ঠিকতে বৰা মই মঞ্চ ফালি দিছিলো গম পাইছ না জানো 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 তো সৰুৰ পৰা কাইজা কৰি কিমান মঞ্চ ভাঙছা কিমানৰ নাক ভাঙছা কিমানৰ মাথা ভাঙছা কিমানৰ হাড়ি ভাঙছা সব জানো মই আচ্ছা ভাই তোক এটা কথা সুধো তোক মই ইমান ঠৌকা এখন দোকান দি দিলো তই সেইখন চলাবা নৰলি হা ইটা তুই কি কৰি খাবি কছ এ বাদ দিয়া হে পেলাই দিয়া তোমাৰ ঘণ্টাৰ দোকানৰ কথা মোৰ আগত নকবা হে 10 টাকাৰ মাল বেচলি 2 টাকা লয় দোকানত বহি কেই টাকা পাম মই মাহত হেগলা বাদ দিয়া মই এবাৰ বেলেগ ব্যৱসায় কৰিম বঢ়িয়া ভাই বঢ়িয়া তোৰ উন্নতি হওক তোৰ সোনকালে ধনী হ যদি তই এটা ভাল ব্যৱসায় কৰ ভাল তই ৰাতি চুৰ কৰ দিনত ডাকাতি সোনকালে ধনী হবি ভাই এ হাড্ডি ইনচাল নকৰবি বুলি কৈছো ইনচাল নকৰবি ঘণ্টা ফালি পেলাম বুলি কৈছো ফালি পেলাম বন্ধু জন্তু চাবাত নাই এ ঘণ্টা কৰবি তই এ কি হৈছে তোৰ দুটাৰ কি হৈছে হা কৰোনা ভাই আইছা বুঢ়াৰ পই জাতাটো নষ্ট কৰি ভাল লাগে ই হাড্ডি চালা কোৰ পৰা আহি মোৰ মাথা নষ্ট কৰি ভাল লাগে ভাল কথা বলি বয়া হে গম পাইছো দইয়ে লগ হৈ কি উল্টবি মই গম পাইছো এ ভাই কিন্তু কত জেলে জেলে বললি মোক নিবিচিবি দে যা ভাই যি কৰা করনি যা এ বাদ্দি করো না বাদ্দি ইয়ার কথা বাদ্দি ইয়ার কথা উনলি মাথা বয়া হবো ভাল কাম এটা ধরছো ভাই জইটা আমি ব্যবহারটো করবা লাগে গাছত তো লগ লগিছো ও যো 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 হনকাল দে যো কি করো না ভাই কোনো না হেরুয়ে গাঁৱৰ মানুহৰ মাজত কৈছলি না যে আমেৰিকাৰ পৰা এজন ভাল জম্বাবা আহিব হেনকে কৈছলি না নাই কৈছোৱে ভাই গাঁৱৰ মানুহৰ মাজত হাহাকাৰ লাগে দিছো তিৰি চলি চব লাইন ধৰছিল আহিব নাই দু আহিব অলপ ধৈৰ্য ধৰছ তিৰি কেইটামান হেলি ভাল আছিল তাক ভুৰকাবা ভাল ও আশীৰা কেইটামান মানুহ হৈছে চাবিদে কিন্তু ভাই ভালকে কবি মাইন নকবি যাতে ধৰাত নপৰো ভালকে কবি চিন্তা নকৰবি ফালি দিম কৃষ্ণ বাবা কৃষ্ণ সেৱা গ্ৰহণ কৰিব তরকারি বস মঙ্গল হক এ তরকারি নহয় তথাস্তু বুলি কবি আচ্ছা তোমাৰ নাম সেতাৰজি দেউতাৰ নাম মুখাৰ্জি আৰু মাৰ নাম বেনাৰ্জি হয় নে নহয় কোৱা হয় বাবা হয় কিন্তু আপুনি কেনেকে জানিলে মই হৰবাজান আচ্ছা তোমাৰ কি সুধিবৰ মন আছে মোক দা গাঁৱৰ মানুহৰ নাম কেইটা আৰু নাজিম না ঘণ্টা বাবা মোৰ দাড়ি পকি গেল চুলি সৰি গেল ছাল হতৰা পৰি গেল নাক পচি গেল কিন্তু মই বিয়া পাতবা পাৰা নাই বাবা আপি বিচাৰিব নাই মোৰ বিয়া হ'ব না হ'ব বাট হ'ব তোমাৰ কপালৰ ৰেখা মতে তোমাৰ দুটা কইনা হ'ব প্ৰথমটো ইমান ঠৌগা দেখাত একেবাৰে আইঠা গলৰ মুৰা ওম সিম ফাং চিং ফাকং ফুকুং দ্বিতীয়টো ইমান ধনী 3 হাজে মাংস দি ভাত খায় বিছনাত পৰে বৰষুণৰ পানী ও বাবা কি কথা কলা হে মন ভাল লাগি গিছি মোৰো বিয়া হ'ব কিন্তু বছ শনি লিভাৰত বৃহস্পতি দিলত আৰু মংগল আৰু কেতুই কিডনিত আক্ৰমণ কৰি থকা কাৰণে অকমান সমস্যা আছে বাবা কিবা উপায় নলব না বাবা আছে মাদলি লব লাগব মাদলি বেছি পইচা নপৰে 1500 মান টাকা পড়ব কাৰণ 1325 বিধ ধাতুৰে বনোৱা এই মাদলি ললি সব আতৰি যাব হনি লক বাবা লক এয়া 1500 টাকা লক আৰু মাদলি এটা দিয়ক লোৱা আজিলৈ আহিছো বাবা যোৱা কিয় কৰোনা ফালি দিছো না কেনা ভিৰলো না 1500 টাকা তই মাদলিটো ভিতৰত কি সোমাই দিছলি বেলেগ একো দিয়া নাই দে অলপ নিমখ আৰু শিলখাৰ গুড়া অলপ শিলখাৰ গুড়া সেই ভৰে দিছো দে খালে বছৰে ভাই ভোক লাগিলে খাব পাৰিব দে মাদলি বনাইলে ভাই যো ভাই বৈদ্য ইনকাম হৈছে এলাখান বিজনেছ কৰিব লাগে যো